আপোনাৰ মোৰ ব্যক্তিত্ব গঠন নিৰ্ভৰ কৰে আমি কি পৰিৱেশত আছোঁ, আমি কেনে পৰিৱেশত ডাঙৰ হৈছোঁ, আমি কেনে বন্ধুৰ লগত খেলিছোঁ, কেনে ব্যক্তিৰ লগত আমি সম্পৰ্ক ৰাখিছোঁ। সদায় যোগাত্মক চিন্তা কৰা, দুটা কথা ভাল আলোচনা কৰা, ডাঙৰ সপোন দেখি ভাল পোৱা, ভাল জেগালৈ যোৱা, ভাল কাম কৰা, বন্ধুৰ লগতেই সময়বোৰ অতিবাহিত কৰিবলৈ চেষ্টা কৰক। দেখিব আপোনাৰ জীৱনটো সুন্দৰ হৈ পৰিছে। যদি পাৰে নিজতকৈ 5 বছৰ বা 10 বছৰ ডাঙৰ ব্যক্তিৰ লগত বন্ধুত্ব বা সম্পৰ্ক কৰিবলৈ প্ৰয়াস কৰক। তেওঁলোকৰ লগত কথা পাতক, তেওঁৰ পৰা দুটা কথা আয়ত্ত কৰিবলৈ চেষ্টা কৰক। দেখিব আপোনাৰ মানসিকতাও 5 বছৰ বা 10 বছৰ আগুৱাই গৈছে। কেতিয়াও ঋণাত্মক ব্যক্তিৰ ওচৰ নাচাপিব। তেওঁলোকে কাৰোবাৰ দোষবোৰ খুচৰি থাকি ভাল পায়, তেওঁলোকে কাৰোবাৰ বদনাম পাতি ভাল পায়। তেওঁলোক একোটা মাখিৰ দৰে। লোকৰ ঘাট কটা চিঙা ঘাঁহ দেখিলে তেওঁলোক উৰি গৈ ভুনভুনাই সেই ঘাঁহ টুকুৰাত চিকুটি ভাল পায়। তেওঁলোকে দিনে ৰাতিয়ে যেন কাৰোবাৰ বদনাম, কাৰোবাৰ কটা ঘাঁহ বিচাৰোঁতেই সময়বোৰ পাৰ কৰে আৰু তেওঁলোকে তাতেই আনন্দ পায় আৰু এই ধুনীয়া জীৱনটো অদৰকাৰী কামতেই অতিবাহিত কৰে। সদায় পজিটিভ হৈ থাকক, ভাল চিন্তা কৰক আৰু এই জীৱনটোক ধুনীয়া কৰি তোলক।